এভৰিৱান সো মই প্ৰিয়ংকা আপোনালোকৰ প্ৰিয় চেনেল ফান লাৰ্ণৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ সো আজি আমি এটা খুবেই ইম্পৰ্টেণ্ট বস্তু শিকিম আৰু সেইটো হৈছে যে খুব কম সময়ৰ ভিতৰতে শিকিম দেই সো সেইটো হৈছে আপুনি কোভেক্সিন লওক বা কোভিচিল্ড লওক মেক্সিমামে কমপ্লিট কৰিছে নিজৰ ভেকচিনেশ্যন বাট দে ডোণ্ট ন' হাউ টু ডাউনলোড দ্য চাৰ্টিফিকেট সো আজি আমি দেখুৱাম শিকিম যে আমি কি ধৰণে আমাৰ ভেকচিন কমপ্লিশ্যনৰ চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰোঁ সো লেটছ সি সো ফাৰ্ষ্টলি আমি ডাটা অন কৰি মোবাইলটো ল'লোঁ আৰু তাত গৈ আমি গুগলত ক্লিক কৰিম য'ত নেকি আমি cowin.gov.in চাৰ্চ কৰিম আৰু তাৰপিছত আমি ফাৰ্ষ্ট অপশ্যন কোৱিনত ক্লিক কৰিম দেন ওপৰৰ য়েল্ল' বাটনটো ৰেজিষ্টাৰ তেতিয়া এখন এনেকৈ ডিছপ্লেত আহিব য'ত আমি নিজৰ মোবাইল নাম্বাৰটো দিব লাগিব যিটো নাম্বাৰত আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে চ' ইয়াত মই জাষ্ট মোৰ নাম্বাৰটো দেখাই দিছোঁ মোৰ নাম্বাৰটো দিয়াৰ পিছত এটা OTP আহিব OTP ভেৰিফিকেশ্যনৰ কাৰণে সেই OTPটো মোবাইলত আহিব উইদিন 175 to 76 ছেকেণ্ডছ চ' ইতিমধ্যে মোৰ মোবাইলত OTPটো আহিছে এইটো দেখিছে কোৱিন বুলি মেছেজ এটা আহিছে 685641 মোৰ OTPটো চ' আমি OTPটো এগেইন আমাৰ ভেৰিফিকেশ্যনত তাক লিখিব লাগিব 685641 verify and process so এটা মোৰ অল ডিটেইলছ আহি গ'ল প্ৰিয়ংকা দেৱী কোভিচিল্ড লৈছোঁ মই ড'জ 1 ড'জ 2 কমপ্লিট আৰু ইয়াৰ তলত চাৰ্টিফিকেট বুলি এটা অপশ্যন আছে তাত ক্লিক কৰিলে আমি চাৰ্টিফিকেটটো পাই যাম চ' মোৰ ইয়াত আহিছে এগেইন ডাউনলোড কৰিব খুজি নেকি বিকজ মই আগতে কৰি থৈছোঁ বাট আপোনালোকক দেখাবলৈ মই আকৌ ডাউনলোড কৰিছোঁ চ' এতিয়া এই চাৰ্টিফিকেটখন ডাউনলোড হৈ আছে আপোনালোকে যদি ডেমোটো চাইও কিবা খোকোজা ৰৈ গৈছে তেনেহ'লে মই ডেছক্ৰিপশ্যনত কেনেকৈ কৰিব লাগে সেইখিনি দি দিছোঁ চ' ইতিমধ্যে আমাৰ চাৰ্টিফিকেট ডাউনলোড হৈ গৈছে গতিকে মই YPS অফিচ আদাৰৱাইজ PDF ফাইল যিকোনো আপুনি খুলি ল'ব পাৰে তাতে খুলি আমি তাত আমাৰ চাৰ্টিফিকেটখন কেনেকৈ আহিছে আমি চাব পাৰোঁ চ' মই অ'পেন কৰিছোঁ WPS অফিচ য়েছ চাৰ্টিফিকেট চ' চাৰ্টিফিকেটখন কেনেকুৱা হয় মই দেখাওঁ এইখন মোৰ চাৰ্টিফিকেট মোৰ নাম বয়স মই কি ভেকচিন লৈছোঁ কেতিয়া লৈছোঁ কোনে দিছে ক'ত লৈছোঁ এভৰিথিং ডিটেইলছ চাৰ্টিফিকেটখনত আহি যায় আপোনালোকৰ সহজ হ'বৰ বাবে মই এই আটাইখিনি ষ্টেপছ লিখিতভাৱে দি দিছোঁ আপোনালোকে এইখিনি ফ'ল' কৰি চাব পাৰে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পালে আৰু নিশ্চয় উপকৃত হ'ব গতিকে ধন্যবাদ দিয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড থেংক ইউ ছ' মাছ ফৰ ইয়ৰ লাভ